গোসাইগাঁৱৰ তেলিপাৰা টোলগেটত উত্তপ্ত পৰিস্থিতি ট্ৰাকৰ পৰা অবৈধ ধন লোৱাৰ অভিযোগে তেলিপাৰা টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে বহিৰাজ্যৰ পৰা অহা মালবাহী ট্ৰাকৰ পৰা অবৈধ ধন বিচৰা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ধন নিদিয়াৰ বাবে ট্ৰাক চালকক মাৰপিট কৰে টোলগেটত থকা গুণ্ডা বাহিনীৰ দলে টোলগেট কৰ্মী আৰু গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিহাৰ আৰু গোসাইগাঁৱৰ ট্ৰাক চালক অতিৰিক্তভাৱে সামগ্ৰী কঢ়িওৱা অভিযোগ তুলি ট্ৰাকৰ পৰা ধন বিচাৰে টোলগেটৰ গুণ্ডা বাহিনীৰ দলে বিচৰা ধন নিদিলে বিভিন্ন ভয় ভাবুকি আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰি ধন আদায় কৰাৰ অভিযোগ উত্থাপিত হৈছে টোলগেটত থকা গুণ্ডা বাহিনীৰ দলৰ বিৰুদ্ধে আনহাতে ট্ৰাক চালকসকলে অভিযোগ কৰে যে ঘটনাস্থলীত গোসাইগাঁও আৰক্ষী উপস্থিত আছিল যদিও ট্ৰাক চালকসকলক কোনো ধৰণৰ সহায় কৰা কৰ্মীয়ে গোসাইগাঁও আৰক্ষীক কিনি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰিছে উক্ত ঘটনা কেন্দ্ৰ কৰি আজি ট্ৰাক চালকসকলে টোলগেটৰ সন্মুখত ট্ৰাক ৰখাই প্ৰতিবাদ সাব্যস্ত কৰে আৰু ২৭ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ঘটনাস্থলীত গোসাইগাঁও আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় এতিয়াও তেলিপাৰা টোলগেটত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে নিউজ এক্স ৰিপৰ্ট এনি লাইফ मोर नाम रफिकुल इस्लाम घर भुमराबिल थाना गोसाईगाँव मैं एतिया पुआ 5टा मान बजात तेलिपारा टोलगेटत आहिछु टोलगेट तो जस्ट पार करिछु मोर आगर गाड़ी की होइसे न होइसे मैं एकय नाजानो आगर गाड़ी बिलाक रखाई रास्ता ब्लक करि दिसे मैं गाड़ीर पिছত गई गाड़ी रखिछु आरु लगे लगे एफाले टोलगेटर जिमान कम से कम 20-30 जन मानु एकेबारे गुंडार निचिना दौड़ी आही এই আগৰ গাড়ী ড্ৰাইভাৰটোকো মাৰিছে মোকো বহুত বেয়া ভাবে মাৰিছে টানি চিৰিছে আপোনালোকে চাওক এইবিলাক চিৰি কি কৰিছে মোক ফুটবলৰ নিচিনা শট মাৰিছে 8:30 বজাত এটা খবৰ পালো যে টোলগেটটো কিছুমান ড্ৰাইভাৰে ৰাস্তা বন্ধ কৰিছে আমি লগে লগে খবৰ পাই আমি আহিলোঁ আহি পেলাই একচুৱেলি ড্ৰাইভাৰটো খুব কম আছে ইয়াৰ লোকেল মানুহ বহুত বেছি আছে মানে 10% ড্ৰাইভাৰ 90% লোকেল মানুহ তেওঁলোকে বিভিন্ন ইস্যু আগবঢ়াইছে ঘটনাটো ক'লে ড্ৰাইভাৰক মাৰিছে আমি টোলগেটৰ যি ফুটেজ আছে যিখন গাড়ী পাৰ হৈ যায় তাৰ ফুটেজটো আমি চেক কৰিলোঁ চেক কৰি দেখিছোঁ যে তাত কোনো গাড়ীখনো অভাৰলোড নাই যিহেতু অভাৰলোড নোহোৱা গাড়ী তাক ৰখাৰ প্ৰয়োজনো নাই আৰু আমি CCTV ফুটেজ চেক কৰিলোঁ যে এইটো কোনো গাড়ী ৰখা কৰা হেৰি কৰা নাই তাৰপিছত আমি ড্ৰাইভাৰসকলক আৰু বাকী যিখিনি মানুহ ইয়াত গেডাৰিং হৈছিলে সকলোকে বহুত টাইম বুজালোঁ বুজাই লাষ্টত তেওঁলোকে বিভিন্ন জেগাৰ পৰা মানুহ তেনেকৈ মাতি কৰি আনি পেলাই লাষ্টত দেখিলে যে আপোনালোকে টোলগেটো ভাঙচুৰ কৰিলে আমাকো এটেক কৰিলে ময়ো জখম হ'লোঁ এতিয়া এইখিনি পৰিস্থিতি আছে বৰ্তমান পৰিস্থিতি কেনেকুৱা আছে বা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে আৰক্ষীৰ কেনেকুৱা ব্যৱস্থা আছে আৰক্ষী এতিয়া ঘটনাটো হঠাৎ হৈ গ'ল না গতিকে আমি কোকৰাঝাৰৰ পৰা এতিয়া আমাৰ এডিশ্যনেল ফ'ৰ্চ মাতিছোঁ আহিছে এতিয়া বৰ্তমান চিটুৱেশ্যনটো নৰ্মেলি আছে আমি গোটেইটো এতিয়া টেকেল কৰিবলৈ চেষ্টা কৰিম ৰাষ্ট্ৰীয় পথ বন্ধ হৈ আছে ছাৰ হয় বন্ধ হৈ আছে আমি এতিয়া খোলাৰ ব্যৱস্থা কৰি আছোঁ